আজি আমাৰ চলি আছে খানা মানে হ'লে এই আমাৰ মানে কালি এনেকুৱা হৈছে খানা কৰা হৈছে কিন্তু কোনো খানা খাব নোৱাৰিলে যাৰ কাৰণে এইবিলাক ভাতবিলাক কালি ৰাতিৰে দেখা দিয়া কালি ৰাতিৰে ভাত বনাইছে কালি ৰাতিৰে ভাত এক মানে হেৰি ভাত আছে আৰু এতিয়া এইটো চলিব মানে ফ্ৰাইড ৰাইচ হ'ব এইফালে কণী দেখাই দিয়া প্ৰায় 30টা কণী ইয়াত দিয়া হ'ব আৰু মানে কালিৰ ভাতেৰে আজি বনোৱা হ'ব ফ্ৰাইড ৰাইচ যেনেকৈ কিছুমান দোকানত বনোৱা হয় কালিৰ গৰম ভাত আছে আজি ঠাণ্ডা হৈছে আৰু আজি মানে টেষ্ট কেনেকুৱা হ'ব দেখুৱাই দিয়া আপোনালোকক মানে হোটেলত যেনেকৈ খাই তাতকৈ বেছি বেষ্ট একদম ধুনীয়া হৈছে পিঁয়াজ কাটি আছে এইফালে পৱনদা দেখি আমাৰ ৰান্ধনি একদম চাউথ আফ্ৰিকাৰ পৰা লৈ আহিছে ৰান্ধনিজনী এয়া চাওক ৰান্ধনি দেখাত দেখুৱা হ'ব পাৰে কিন্তু খাদ্য টেষ্টি বনাব একদম আৰু জগালি চাওক একদম জগালি লৈ আছোঁ ইণ্ডোনেছিয়াৰ পৰা আৰু এয়া চাওক এই লৈ আছোঁ নিগ্ৰো দেশৰ পৰা এইজন জগালি আছে নিগ্ৰো দেশৰ পৰা আছে আৰু এইজন আছে অষ্ট্ৰেলিয়াৰ পৰা আৰু এইজন আছে নাইজেৰিয়াৰ পৰা আৰু এইজন মানে একদম সকলো ৰান্ধনিৰ মানে মেনেজাৰ কেৰেলিনাৰ পৰা লৈ আহিছোঁ বেছি নহয় একদম মানে আমি বাজেট প্ৰায় 30 লাখ টকা দিয়ে ফ্ৰাইড ৰাইচ বনাব লৈ আহিছে চাওক আপোনালোকে ৰান্ধনি এতিয়া মানে মেনেজাৰক দিছে বস্তুটো কেনেকুৱা হ'ব আজি টেষ্ট ফাৰ্ষ্ট ক্লাছ একদম মানে গন্ধ একদম মানে একদম মানে এক ডাক কণী এটা সুন্দৰকৈ দেখাই দিয়ক আমি মানে হোলীত খেলি আছোঁ আৰু এতিয়া অলপ ব্ৰেক লাগে সেইকাৰণে ৰান্ধনি লৈ আহিছোঁ একদম বাহিৰৰ দেশৰ পৰা ৰান্ধনিবিলাক লৈ আহিছোঁ নিমখ দিছে নিমখ প্ৰথমতে দিছে ভাজি ইয়াত আছে শুকান জলকীয়া পিঁয়াজ আৰু নিমখ এনেকৈ দিছে আমি কিন্তু পিছত দিওঁ বাহিৰত এখন ৰান্ধনিটো মানে টেষ্টি পাই মছলা চাওঁ মছলা দেখা আছে বহুত বিভিন্ন প্ৰকাৰৰ মছলা আছে ইয়াৰ ইণ্ডোনেছিয়াৰ মানে মছলা লৈ আছে একদম এই মানে মছলা দিয়া মানুহ আছে सांबर गिर रहा है खाना देखिए सांबर देने वाला आदमी देखिए ना कितना जोगाली लाया है আপোনালোকে এখন বিয়াত ইমান যোগালী ৰান্ধনি আমি মাত্ৰ ফ্ৰাইড ৰাইচ বনোৱাৰ কাৰণে যোগালী ৰান্ধনি কিমান লৈ গৈ আছে আপোনালোকে খাব পাৰিব চাওক এয়া স্পেচিয়েল বুলি এই চব দি দিছে ৰান্ধনি শিকি ল'ব দেই কেতিয়াবা আপোনালোকক মাতিম ৰাজস্থানৰ পৰা স্পেচিয়েল মছলা লৈ আছে চাই গৰম ৰাজস্থানৰ পৰা কালাৰটো দেখাই দিয়া কালাৰ দেখাই দিয়া এইফালে নাইচ কালাৰ বিউটিফুল কালাৰ ধনিয়া পাউডাৰ কালিৰে গৰম ভাত আমেৰিকাৰ পৰা চাউল কালি গৰম ভাত আজিৰ ঠাণ্ডা ভাত নহয় ৰাইজ কালিৰে গৰম ভাত কালি ৰাতিৰে গৰম ভাত আপনারা নাভাবিব আজি আমি কালিৰে গৰম ভাত বনাইছোঁ আমি